নমস্কাৰ, এই ভিডিঅ'টো সম্পূৰ্ণকৈ যিসকলে কামাণ্ডো বেটেলিয়নৰ লগতে আছাম পুলিচৰ AB আৰু UB নিউ ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছা তোমালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ' যিহেতু তোমালোকৰ এটা ইভেণ্ট আছে আছাম পুলিচৰ AB আৰু যেনেকৈ কামাণ্ডো বেটেলিয়নৰ এটা ইভেণ্ট আছে যিটো ইভেণ্ট হৈছে তোমালোকৰ চিনাব ইভেণ্ট হয় আৰু এই ইভেণ্টটো হৈছে সম্পূৰ্ণকৈ ল'ৰাসকলৰ ইভেণ্ট হয় আৰু এই ইভেণ্টটোত তোমালোকক 20 মাৰ্ক দিয়া হয় চিনাব ইভেণ্টত। এতিয়া হৈছে তোমালোকে কিমানটা মাৰিলে কোৱালিফাই হ'ব পাৰিবা, লগতে কিমানটা মাৰিলে তোমালোকে এক্সিডেণ্ট হ'ব পাৰিবা বা কিমানটা মাৰিলে কিমান নম্বৰ লাভ কৰিব পাৰিবা সেইটো মই জনাই আছোঁ। তোমালোকে গুৰুত্বসহকাৰে চোৱা আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। যদি তোমালোকে 4টা চিনাপ মাৰা তেতিয়াহ'লে তোমালোকে 10 নম্বৰ লাভ কৰিব পাৰিবা আৰু 10 নম্বৰ লাভ কৰিলে তোমালোকে যেন তেনে কোৱালিফাই হ'ব পাৰিবা, মানে পাছ কৰিব পাৰিবা। যদি তোমালোকে 5টা চিনাপ মাৰা তেতিয়াহ'লে তোমালোকে লাভ কৰিব পাৰিবা 11 মাৰ্কছ। যদি তোমালোকে 6টা চিনাপ মাৰা তেতিয়াহ'লে তোমালোকে লাভ কৰিব পাৰিবা 12 মাৰ্ক। যদি তোমালোকে 7টা চিনাপ মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 13 মাৰ্ক। যদি তোমালোকে 8টা মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 14 মাৰ্ক। যদি তোমালোকে 9টা চিনাপ মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 15 মাৰ্কছ। যদি তোমালোকে 10টা চিনাপ মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 16 মাৰ্কছ। যদি তোমালোকে 11টা চিনাপ মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 17 মাৰ্কছ। যদি তোমালোকে 12টা চিনাপ মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 18 মাৰ্কছ। যদি তোমালোকে 13টা চিনাপ মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 19 মাৰ্ক। যদি তোমালোকে 14টা মাৰা তেতিয়াহ'লে লাভ কৰিব পাৰিবা 20 মাৰ্কছ, মানে 20 মাৰ্ক লাভ কৰিব পাৰিবা আৰু চিনাপত তোমালোকক 20 মাৰ্কে দিয়া হয়। আৰু যদি তোমালোকে 14টা মাৰা তেতিয়াহ'লে তোমালোকে এক্সিডেণ্ট মাৰ্ক পাব পাৰিবা, মানে 20ৰ ভিতৰত 20 নম্বৰটো লাভ কৰিব পাৰিবা আৰু কিন্তু তোমালোকে 3টা মাৰিলে ফেইল হৈ যাবা, সেইকাৰণে কৈ আছোঁ। যদি তোমালোকে ৰানিঙত ভাল কৰিছা বা লং জাম্পত ভাল কৰিছা বা তোমালোকে 100 মিটাৰত ভাল কৰিছা, যদি তোমালোকে চিনাপত ফেইল হৈ যোৱা তেতিয়াহ'লে ফেইল কৰাই দিব তোমালোকক, সেইটো মনত ৰাখিবা। নিশ্চয় তোমালোকে জানিব পাৰিছা কিমান টাইম মাৰিলে কিমান নম্বৰ লাভ কৰিব পাৰিবা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।